Hello everyone, স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'লৈ। আজি আকৌ আপোনালোকৰ মাজলৈ এটা ৰেচিপি ভিডিঅ' লৈ আহিছো। আশা কৰো ভিডিঅ'টো চাই ভাল পাব। আৰু গৰমত ইয়া দেখিছেনে আজি পাকঘৰৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছো। গৰমত ঘামি জুমি ভাত বনাবলৈ আহিছো। ৰাতিৰ ভিডিঅ' পিছে এটোতে আজি দিনত একো ভিডিঅ' কৰাই নহল। আৰু ইয়া মানুহজনে চিকেন অলপ আনিলেগৈ খাবলৈ। যিমানে গৰম হলে হুদা ভাত কিবা খাবলৈ মন নাযায় নহয়নে বাৰু। আৰু আজি ফাৰ্ষ্ট টাইম মই দৈৰ লগত ইয়া মাংস বনাবলৈ লৈছো। প্ৰথমে ইয়া মাংসখিনি দৈখিনি অলপ ফেটি লৈ পিনি দিলো, তাৰ পাছতে হালধি দিছো, এয়া দিছো জিৰা গুৰি, তাৰ পাছতে এয়া দিছো ধনিয়া গুৰি, সকলোখিনি মছলা ইয়াতে একেলগতে দি দিছো আৰু ভালদৰে নাজানো তথাপিও মানে আজি ট্ৰাই কৰিলো প্ৰথমবাৰৰ বাবে। আৰু এয়া মিট মছলা, তাৰ পাছতে এয়া কাশ্মীৰী মিৰ্চ অলপ দিছো, ৰেড চিলি দিয়া নাই ইয়াতে কাৰণ বেটাইও খাব, তাক পুৰিব যিহেতু সেইভাবে দিয়া নাই। আৰু ইয়াতে দি দিছো আদা নহৰু পেষ্ট অলপ আৰু সোৱাদ অনুসৰি নিমখ অকণমান দি ভালদৰে এয়া সানি লৈছো। আপোনালোকে বাৰু খাই কেনেকুৱা পায়? মই আজি কেনেকুৱা হয় নাজানো, ফাৰ্ষ্ট টাইম বনাইছো। আৰু ঘৰৰ মানুহখিনিক পিছে সুধি লৈছো দেই এনেদৰে বনাম খাবনে, আপোনালোকে কৈছে কি বনোৱা তেতিয়াহ'লে খাই চাম। মানুহজনে বনাই বাৰু মোতকৈ বৰ ধুনীয়া ধুনীয়া ভাল ৰেচিপি বনায়, তথাপিও মই আজি নিজে ট্ৰাই কৰিছো। ইউটিউবত প্ৰথমতে অকণমান চাই ল'লো বাৰু দেই, ভালদৰে নাজানো নহয়। আৰু সানি মেলি হোৱাৰ পাছত আধা ঘণ্টামানৰ বাবে ফ্ৰিজতে থৈ দিলোঁ। আৰু তেলখিনি গৰম হয় মানে মই এটা গান গাই আছিলোঁ দেই, ভাবিলোঁ আপোনালোকক শুনাও, কেনেকুৱা পাই নজনাবচোন, ভুলে শুদ্ধে গালোঁ আৰু। जाने कैसे बांधी तूने अखियों के डोर, मन मेरा खींचा चला आया तेरी ओर, मेरी सहर के सुबह जुल्फों के जाम, मेरा सब कुछ है पिया आपसे तेरे नाम, नजरों ने तेरी छुआ दो दिल है जादू हुआ, होने लगी हूँ मैं हंसी आफरी 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 আৰু পাকঘৰত ভাত বনাই থকা সময়ত মোৰ দৰে বাৰু গান গাই এনেকৈ কোনে কোনে ভাল পায় কমেণ্ট এটা কৰিবচোন। মই সদায় ভাত বনাই থাকোঁতে গান গাই গাই চিঞৰি চিঞৰি এনেদৰে ভাত বনাই থাকোঁ। ভাল যেতিয়া এনেকৈ পাছফালৰ পৰা কোনোবাই আহি শুনেহি তেতিয়া কিন্তু খুব লাজ পাওঁ। আৰু এয়া তেলতে আলু কেইপিচ প্ৰথমতে ফ্ৰাই কৰি ল'লোঁ, আৰু সেইখিনি তেলতে এয়া চপ কৰি থোৱা পিঁয়াজখিনি দি দিলোঁ। আৰু পিঁয়াজখিনি ভালদৰে ভাজি ল'লোঁ, মই অলপ অলপ ব্ৰাউন কালাৰ হোৱালৈকে ভাজি ল'লোঁ। তাৰ পাছতে আকৌ বিলাহীখিনিও মই চপাৰত চপ কৰি লৈছিলোঁ, এয়া তাতে দি দিছোঁ চপ কৰি লোৱা বিলাহীখিনি। আৰু এয়া ভালদৰে ভাজি লৈছোঁ। আজি পিছে অকণমান ধনিয়া মোক দৰকাৰ হৈছিল, পিছে ধনিয়া নাই এইটো ছিজনত, আছে যদিও মানে অনা নহ'ল, সেইবাবে নাপালোঁ আৰু দিবলৈ। তাৰ পাছতে বিলাহীখিনি গলি যোৱাৰ পাছতে ইয়াতে দি দিছোঁ মেৰিনেট কৰি থোৱা মাংসখিনি। সেয়া মাংসখিনি দি লৈ ভালদৰে ভাজি মেলি লৰাই ল'লোঁ। আৰু অকণমান সময় ভজাৰ পাছত তাতে দি দিম ফ্ৰাই কৰি থোৱা আলু কেইটুকুৰা। আৰু এয়া অকণমান সময় ভজাৰ পাছত তাতে দি দিছোঁ আলু কেইটুকুৰা। আৰু এইখিনিতে কৈ থৈছোঁ, যিসকলে মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাই আছে তেওঁলোকে ফেচবুকত যদি চাই আছে প্লিজ চেনেলটো ফ'ল' কৰি ল'ব, আৰু ইউটিউবত যদি চাই আছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ইয়াতে অকণমান পানী দি উতলাই দিলোঁ, হৈ গ'ল আমাৰ ৰেডি। তাৰপাছতে মই অকণমান পিঁয়াজ চাট মছলা দি এনেদৰে সানি লৈছোঁ, খাই ভাল লাগে মাংস থাকিলে। আৰু এয়া আজি আমাৰ দহি চিকেন ৰেডি হৈ গ'ল। দেখিবলৈ বাৰু ভাল লাগিছেনে? আৰু খাবলৈও কিন্তু খুব টেষ্টি হৈছিলে। মানুহজনেও কৈছিলে আৰু মায়েও কৈছিলে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। তেনেহ'লে আজিলৈ বাই।